ভাল আছে लगे अच्छा लगे ये गाँव है ना सुंदर है गाँव लेकिन ये जगह थोड़ा छोटा हो गया इसलिए तेरा क्या चाहिए वो हेरा नहीं बाती से हाथ तो सारी ए उसी बारो गाइती हारो বন্ধুসকল নমস্কাৰ আৰ জে সুৰজৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল যিহেতু মই বৰ্তমান উপস্থিত আছোঁ সেই ৰাজাখানা অঞ্চলত, যিহেতু ৰাজাখানাত আজি গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত দশম দ্বিবাৰ্ষিক অধিৱেশন আৰু লগতে তিয়াৰ উদযাপন কৰা হৈছে। সকলোবোৰ দৃশ্য দেখুৱাম আপোনালোকক। মই সকলোবোৰ দৃশ্য দেখুৱাৰ পূৰ্বে আপোনালোকক অনুৰোধ কৰিছোঁ, আহকচোন এই ভিডিঅ'টো আপোনালোকে চাই কেনে পালে সকলো জনাবগৈ আপোনালোকে, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আহকচোন তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল ইতিমধ্যে এইখন যি দশম দ্বিবাৰ্ষিক অধিৱেশন গোৰ্খা ছাত্ৰ সন্থাৰ উখল মাখল পৰিৱেশ বুলি ক'ব লাগিব আজিৰ দিনটো। বিশেষকৈ কিছু সময়ৰ পাছতে ইয়াত সাংস্কৃতিক প্ৰতিযোগিতা আৰম্ভ হ'বহি। তাৰ পূৰ্বৰ এই দৃশ্যসমূহ মই দেখুৱাই আছোঁ। বিভিন্ন লোকসকল আছে ইয়াত, মই দৃশ্যসমূহ আপোনালোকক দেখুৱাই আছোঁ। ইতিমধ্যে ইয়াত যিহেতু খাদ্য বিভাগৰ যি টেবুলখন ইয়াতে আছে, বিভিন্ন লোকসকলে ইয়াত খাই থকা দেখিবলৈ পোৱা গৈছে। এয়া ভাইটি ভণ্টিহঁত যিহেতু এইখন দশম দ্বিবাৰ্ষিক অধিৱেশন ৰাজখানা আঞ্চলিকত গোৰ্খা ছাত্ৰ সন্থা আৰু তিয়াৰ সন্মিলন তিয়াৰ উদযাপন একেলগে আয়োজন কৰা হৈছে। যিহেতু বিভিন্ন লোকসকল ভণ্টিহঁতে খাই আছে। কেনেকুৱা লাগিছে? ভাল আছে तेरा क्या चाहिए वो हेरा नहीं কি হয় এইটো? মাছ নে মাংস? মাছ। কি মাছ? চান্দা মাছ খাবলৈ। ইয়াত ভলেণ্টিয়াৰ ভণ্টিয়ে কেনে হৈছে? কেনে হৈছে খোৱা? কেনেকুৱা লাগিছে খাই? ভণ্টি তোমাক কেনেকুৱা লাগিছে? ভালে লাগিছে। ক'ৰ পৰা আহিছা? তিলক চাৰো আছে ইয়াত। তিলক চাৰে যিহেতু খাবলৈ ৰেডি। এফালে লাজ কৰিছে এইজনীয়ে, চাওক অলপ চেহেৰাটো দেখাই দিম লাজ কৰা ছোৱালীজনীৰ। ইপিনে এইজনী লাজ কৰা। हातमा लिने गरिरहेको छु र भन्ने नाम के? नाम के? বন্ধুসকল ইতিমধ্যে যেহেতু কিছু সময়ৰ পাছতে সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, কিন্তু তাৰ পূৰ্বৰ দৃশ্যসমূহ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত এয়া ভণ্টিহঁতে ৰীল বনোৱাত ব্যস্ত।
কোন কোন আছে এবাৰ চেহেৰাটো দেখাবলৈ চেষ্টা কৰিম ৰিল বনোৱাত ব্যস্ত মানে কি গানত বনালে ৰিল এফালে বিভিন্ন লোকসকল আছে ভণ্টিৰ নাম কি ভণ্টি লাষ্ট কৰে এই দুজনীও ৰিল বনোৱাত ব্যস্ত হৈ আছে ভণ্টি ক'ৰ পৰা আহিছা 3 নং ৰায়ন কেনে লাগিছে ইয়াতে ভালে লাগে কেইটা বনালা ৰিল তিনিটা বনালো তিনিটা নহয় 10টা হৈ গ'ল মোৰ 10টা হৈ গ'ল তোমাৰ গাইস একটা মানে মাত্ৰ এটা কিয় ইমান দেৰি আরে দাদা কি হইছে পারা বনাব লাগে মানে আমরা সম্বর্ধনা करने কর্মকর্তা जो गाइस जो भी भाई भाई लगे अच्छा लगे ये गाँव एक है ना जो मंच में सुंदर है गाँव लगे अनुरोध करियो ये जगह छोटा हो गया इसलिए जगह छोटा हो गया तुम से हम लगे अनुरोध लक्ष्मी पूजा पूजे को ए औसी बारो गैरी हारो भैलो से को दीना गैरी हारो भैलो काती तुम्हारा रे आयु है सीता जनाओ दिया दी जाओ गई हंसी करी जाओ गई हंसी करी जाओ गई सौ मोरी धान मुझे दे छोरी राम जैसी छोरा लक्ष्मी जैसी छोरी मंगला रहो मंगलम लो आशीष मंगला रहो फूल को सर्ग हो फूल को सर्ग हो घर खाली हामी मनाउँछौँ वर्षै दिनको चाडबाड हो घर खाली हामी मनाउँछौँ वर्ष दिनको चाडबाड